নমস্কাৰ মই জ্যোতিদীপ বৈশ্য ভাৰতীয় জনতা পাৰ্টিয়ে আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে অসমত ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে নতুন খবৰটো হৈছে যে বিজেপিয়ে এইবাৰ নতুন মুখক অগ্ৰাধিকাৰ দিব ইয়াৰ অৰ্থ যুৱ প্ৰাৰ্থী আৰু মহিলা প্ৰাৰ্থীয়ে এইবাৰ বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ পৰা টিকট পোৱাৰ সম্ভাৱনা আছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এই কথা উল্লেখ কৰি কোৱা হৈছে যে নতুন প্ৰাৰ্থীয়ে সদায় ভাৰতীয় জনতা পাৰ্টিয়ে গুৰুত্ব দিয়ে ইয়াৰ অৰ্থ বৰ্তমানৰ বহু বিধায়কৰ টিকট কটা যাব পাৰে আৰু আগতে টিকট পোৱা বহুতেও টিকট নোপোৱাৰ সম্ভাৱনা আছে বিজেপিয়ে এনেকুৱা পাৰ্টি নহয় যে পুৰণা মানুহখিনিয়ে ইয়াত টিকেট পাব যদি নতুন মুখ নানো পাৰ্টিটোতো মৰি যাব সেইকাৰণে মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ সদায় এইটো প্ৰচেষ্টা যে প্ৰতিটো ইলেকশ্যনতে 5ৰ পৰা 10 জন নতুন মুখ পাৰিলে বেছি আৰু মই নিজে কমপ্লিটলি যুৱ প্ৰজন্মক ৰাজনীতিত অনাটো বিচাৰোঁ ইতিমধ্যে বিজেপিৰ তৰফৰ পৰা মেনিফেষ্টো কমিটিৰ কাম-কাজ আৰম্ভ হৈছে সমষ্টিয়ে ভাৰতীয় জনতা পাৰ্টিয়ে সাৰ্ভে চলাব আৰু এই সাৰ্ভেত যিসকল প্ৰাৰ্থী যোগ্য বুলি বিবেচিত হ'ব তেওঁলোকেহে টিকট লাভ কৰিব গতিকে বিজেপিৰ সাৰ্ভেৰ পাছতেই কাৰ এইবাৰ ভাগ্য ফুলিব কোনে টিকট পাব তাৰ ওপৰতো সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব আজি আমাৰ ইলেকশ্যন মেনেজমেণ্ট কমিটি ঘোষণা হ'ব আজি আমাৰ মেনিফেষ্টো কমিটিও ঘোষণা হ'ব অৰ্থাৎ যোৱা কালিৰ পৰা আমি ইলেকশ্যনৰ লৈ চিন্তা কৰা আৰম্ভ কৰি দিছোঁ কেণ্ডিডেটৰ সাৰ্ভে আদিও অনুষ্ঠিত হ'ব এতিয়া আমি ইলেকশ্যনৰ বিষয়ে চিন্তা কৰা আৰম্ভ কৰিছোঁ আনহাতে ভাৰতীয় জনতা পাৰ্টি বৰ্তমান সময়ত অসম গণ পৰিষদ বিপিএফ আৰু ইউপিপিএল এই তিনিওটা দলৰ সৈতে মিত্ৰতা আছে এই তিনিওটা দলৰ লগত বিজেপি থাকি কিদৰে আগন্তুক সময়ত টিকটসমূহ ডিষ্ট্ৰিবিউট কৰা হ'ব টিকট বিতৰণ কৰা হ'ব ইয়াৰ অংকও ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আৰম্ভ কৰা হৈছে এজিপিৰ লগতো অহা 2 এদিনতে আমাৰ নেতাসকলে আলোচনা কৰিব বিপিএফ ইউপিপিএলো আলোচনা কৰিব মই ভাবোঁ যে আমি খুব ভাল কৰি সুকলমে কৰিব পাৰিম কিন্তু প্ৰত্যাহ্বানটো অলপ থাকিব এটা স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সঁচাকৈ 5ৰ পৰা 10 বা তাতোতকৈ অধিক নতুন মুখ আৰু মহিলা প্ৰাৰ্থীক বিজেপিয়ে টিকট দিব নেকি এইসকল নতুন মুখে যদি সঁচাকৈ টিকট পায় তেতিয়াহ'লে পুৰণি বহু বিধায়কে 2026ৰ বাবে তেওঁলোকৰ টিকট কৰ্তন হ'ব নেকি ইয়াক লৈ বিজেপিৰ মহলত এতিয়া চৰ্চা চলা আৰম্ভ হৈছে